এভৰিৱান আমি আহি পালোহি গোহাঁই চাপৰি গাঁও গোহাঁই চাপৰি পালোহি তাৰপিছত আমাৰ এই দুগৰাকী যে দেখিছেনে কি অনন্ত মহাত্মা আশ্ৰমত সেৱা কৰিবলৈ আহিছিলে আৰু এতিয়া তেওঁলোকৰ পৰিয়ালৰ কোনোবা এজন সদস্য মানে হেৰি ককা সম্বন্ধীয় কোনোবা এগৰাকী ঢুকালে আমি গম নাপালোঁ মানে আহিছিলোঁ ইয়ালৈ সেৱা কৰিম বুলি তাৰপিছত এতিয়া যাব নাপায় যিহেতু আমাৰ নিয়মত দহা কাজ নোযোৱাকৈ মন্দিৰত সোমাব নাপায় আৰু একেবাৰে নিজৰ হ'লে ছমাহ নোযোৱালৈকে নাপায় সেইটো কাৰণে এতিয়া যোৱা বন্ধ হৈ গ'ল অনুভৱ কেনেকুৱা যাব নাপায় বহুত আশাত আহিছিলোঁ কিন্তু এতিয়া আশাটো পূৰণ নহ'ল ৰাতিপুৱাই গা মূৰ ধুই তাৰপিছত একো এটা নোখোৱা নোবোৱাকৈ কাপোৰ কানি পিন্ধি আহি এতিয়া শুনিছে যাবলৈ নাপায় আৰু আমি গম নাপাইছিলোঁ একচুৱেলি ন তাৰপাছত এতিয়া ইয়াত আহিয়ে গম পাওঁহি বিশেষকৈ ওচৰৰ নহয় তেওঁলোক দূৰত আছিলে বোলে সেইটো কাৰণে গম নাপায় পুৰণা গাঁৱত আছিলে এতিয়া আহি পিনে যাবলৈ নাপালে আৰু আমাৰ নিয়মত সেইটো আছে মানে যেতিয়ালৈকে দহা কাজ নাযায় তেতিয়ালৈকে যাব নাপায় মন্দিৰ চন্দিৰত সোমাব নাপায় কিন্তু যদি একেবাৰে নিজৰ হয় বা নিজৰ ঘৰৰ হয় তেতিয়াহ'লে ছমাহ নোযোৱালৈকে নাপায় এইটো কাৰ এনেকুৱা নিয়ম আছে নাজানো আমাৰ নিয়মত এনেকুৱা হয় সেইটো কাৰণে আজিলৈ যোৱা বন্ধ ইয়াৰ পৰা ঘৰৰ পৰা দেখি থাকি আশ্ৰমভাগ সেয়া ওচৰতে ইমান ভালদৰে দেখা নাপায় বাৰু আগতে মই মোৰ যিসকলে নিয়মিতকৈ ভিডিঅ' চাই সেইসকলে গম পাব মই আগতে ধুনীয়াকৈ তাৰ বিষয়ে আশ্ৰমখনৰ বিষয়ে ধুনীয়াকৈ এটা ভিডিঅ' আছে ব্লগ এটা আছে চাব নোচোৱাসকলে চাব বাই বাই